সকল দিকে ভান্ডারে শস্যপাতা হয়েছে। হয় ধনী দুঃখের কোনো ভেদাভেদ করি সকলকে সমভাবে বেশ হরি হন্ত নাহে নাহে ও কথা হন মেহু জানিস যাত্রা হয় সবুজ গতিকে ভগিনীর প্রকৃত যৌতুক হবে রথ রথী হয়ে হস্তি সকল প্রস্তুত রাখে ভাল মহারাজ আজি হন্তে ভগিনীর প্রতি মথুরা রাস পথ হইত করি খুশি যাব বহু ভাবে দুর্ভোগ্য কঙ্খ যাব এখনি ভগ্ন হৃদয় বন্ধুরে একজন যোগ্য বরবাদ আমার একটু ভাগ্য হয়ে যায় বহুদের কি মই নিজেই রথন সালাম হয়ে আগ্রহী তার প্রতি তুমি বিশেষ ব্যবস্থা মহারাজ আজির পরা ভগিনীর প্রতি সমস্ত দায়িত্ব তোমার উপর অর্পণ করিল মূল মুখর ইচ্ছায় তাই এই বিদায় করে দিলাম তোমার প্রতি মোর সেই অনুরোধ আপনার আদেশ নকর লঙ্ঘন আদেশ নকরে এরা মাত্র তোমার উপর বিনোদ দুইকে জীবন যাতে সুখময় হই তাকেই মই কামনা করছি মন বিজয়ী রথর সারথে তোমার দুই দিকটি ছিল আগবঢ়াই দিলা কারণ সকল বস্তু পরামর্শ
এই গন্ধ নেই এই খোৱা ফুৰে কোনে যায় কোনে কৰে কিবা অপৰাধ ক'বলৈ কিবা আছে কোনে যায় কোনে জানো কোনে অসুচায় ৰজা তুমি সৰ্বশক্তিমান সকলো কৰিব পাৰা নিজ ইচ্ছামতে সঁচা হওক মিছা হওক ন্যায় বা অন্যায় সবার বিধান হব ইচ্ছাতে তোমার এই গর্বতে গর্বিত হয়ে তোমার ঘিরে কিমান বিলম্বিছে হত্যা করে ভগিনী নিজৰ মৰণকো লুটিব বিচাৰে মৰিব মৰিব নানা বিলম্বই মিলাই তোমার কথাই সঁচা ৰজা মই যেনে ইচ্ছা তেনে বিধান আগে কৰি আৰু তাৰ পাছত সাৱধানে দৈত্যকে গৰ্ভজাত স্তম সন্তানে কিদৰে কৰিব পাৰে বংশক দীঘল সাধুসদের কবিতায় মৃত্যুর কারণে সাধু অর্থ জানা হয় প্রত্যেক মুহূর্তে কিন্তু দাদা ধরুক জানিবা তুমি মহা শক্তিমান তথাপিতো দেখা পায় সন্মুখত আগন্তুক মৰণৰ স্বপ্ন প্ৰহেলিকা দিবা দৰে কবিতা ভয়ত দৈৰ্ঘ্য মৃত্যু নামত বিস্তাৰিত নহয় তেকুৱা হয় যদি মৃত্যু মোৰ স্বামীৰ মহাবীৰ শ্ৰেষ্ঠৰ হাতত দেৱতাৰ দান বুলি হাঁহি মুখে কৰিম গ্ৰহণ হাঁহি মুখে কৰিম গ্ৰহণ এনে কথা অতি অদ্ভুত নারী হত্যা ভগিনী হত্যা কমেন্টৰ তালিকা আদি সত্য গভীৰ শ্ৰী বিনা পৰিচয়ে তুমি বঞ্চিত কৰিবা এনে কাম কৰা যুগে যুগে জগতৰ হৃদয় সমাজে শত মুখে কৰিব বঞ্চনা তোমাৰ নাম লাজতে ঘৃণাতে লাজতে ঘৃণাতে আৰু তাৰেই ভয়ত পৰীক্ষাখিন হয় এই বুদ্ধকম হয় বীৰ বুলি জগতক দিব পৰিচয় বলিয়া যুক্তি তোমাৰ হিতকম খিনিত কামত তুমি মহোদে তাৰো আছে ভগৱান পায় কি পাই মহোদে সত্যযুজ বেগ থাকিব তোমাৰো ৰাজা একোকে অনিষ্ট নহব সৰজুৰে কৰিছো মিনতি দিয়া মোক কবিৰ প্ৰাণ দীক্ষাদান প্ৰাণ ভিক্ষা অন্তৰে তাৰ পৰিৱৰ্তে কবিৰ গৰ্ভজাত প্ৰতিটো সন্তান শ্ৰী মুহূৰ্ততে ভূমিষ্ঠ হ'ব এজন কৰি আনি দিম তোমাৰ মৃত্যুৰ পৰা তুমি স্বামী তোর নাম ছিল আমার
알아봐. 그만 목표를 사이. 네가 바로 목표를 거기. Hak har nara begitu nih. Raja kami harus minta Tuhan. Tuhan আমার পড়া প্রবল শক্তিরে তোমার আমোদ ঈশ্বরে কাফি নিব পারা তুমি প্রতি মুহূর্ততে জীবা আছে সকলো আমাৰ তথাপিও কওঁ শুনা মিছা কথা নকওঁ কদাপি সন্ন্যাসূৰ্য কামি কৰি অৰ্থংগিনীৰ শিৰ স্পৰ্শ কৰি কৰিছো অংগীকাৰ কানন্দেও প্ৰতিষ্ঠা 아직 바라보이 두리스네 스테인 넷데 사바로이 세인도 길이 있었다 이렇게 바라보이 왔다 이 땅을 이것이 나와라.
তিলোত্তমাকৈ শ্ৰেষ্ঠ নহয় জানো তেওঁলোকক বিদায় ব্যৱস্থা এয়া ন তোমাৰ উপহাৰ আৰু এয়া লোৱা তোমাৰ উপহাৰ তেওঁলোকক বিদায় ব্যৱস্থা ঈশ্বৰ আছে ঈশ্বৰ আছে ঈশ্বৰ আছে ৰাজ্যত যিমানবোৰ নাৰায়ণৰ মন্দিৰ আছে সকলো ধ্বংস কৰি ঈশ্বৰৰ ঈশ্বৰত্ব মই অস্বীকাৰ কৰিছো কেতিয়াও অন্যায় হ'ব নোৱাৰে আৰু মই কি কৰিছো সকলো ন্যায় তোমালোকে এই মুহূৰ্ততে গৈ সকলোকে ধ্বংস কৰিবা যি ৰজাৰ বিৰুদ্ধে এষাৰ যি তোমালোকৰ কাৰ্যত বাধা দিয়ে ইহঁতক ধৰি আনি কাপত তেলত দি প্ৰাণ সংহাৰ কৰিবা ৰজাৰ কথা অমান্য কৰে ইহঁতৰ মাংস কাটি টুকুৰা টুকুৰ কৰি শিয়াল কুকুৰা ভক্ষণ কৰা কি সংবাদ অনুসাৰ খন্দ বসুদেৱ মহাৰাজৰ দৰ্শন পাৰ্টি অসময়ত বসুদেৱৰ আগমন আৰু মই একো বুজিব পৰা নাই মহাৰাজ মই একো বুজিব পৰা নাই নিশ্চয় ইয়াত কিবা দেৱতাৰ অভিসন্ধি থাকিব পাৰে আৰু যা আহিবলৈ কোৱা যোগাই কৰা মহাৰাজ অসময়ত কিয় আহিলা বসুদেৱ পূৰ্বৰ প্ৰতিজ্ঞা পালি আজি প্ৰাপ্য তোমাৰ বসুদেৱ দৈৱকীৰ বীৰত ছাত্ৰ এয়া প্ৰথম সন্তান কি কথা বসুদেৱ অষ্টম সন্তান মোৰ ভালবাইনী অষ্টম সন্তান মোৰ ভালবাইনী প্রথম দৈৱকীৰ সন্তানটো সঁচাকৈ সুন্দৰ এই সন্তানটি অৰ্পণ কৰা কিন্তু ৰাখিব অষ্টম সন্তান আনি দিবা তুমি মোৰ হাতত যাৰ সন্তে মৃত্যু মোৰ সৰু মহাৰাজৰ জয় হওক নাৰায়ণে আপোনাৰ মংগল কৰক নাৰায়ণে আপোনাৰ মংগল কৰক মহাৰাজৰ জয় হওক নাৰায়ণে আপোনাৰ মংগল কৰক নাৰায়ণ নাৰায়ণ নাৰায়ণ
বকুরে বাড়ি করিয়া যতে হবে দেবতার বংশ ওরে ও বুধ ওরে ও নারায়ণ 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 মহারাজার জয় হোক। দেবর আহম দেবর এই অহং গহং কর কিন্তু রাখিব মনত নারায়ণ নাম যাতে নানি মঙ্খ আপুনি স্বয়ং নারায়ণৰ মুখৰ পৰা মই নাৰায়ণৰ নাম শুনিব নিবিচাৰো বেশ পয়সা কমরা বেশ পয়সা তোমার খবর কথা কিন্তু মই ফলাক করে নোৱাৰিব কক্ষ পিছে কক্ষ দৈৱকীৰ সন্তানটিক তুমি কিয় ঘূৰাই দিলা সন্তানটি ঘূৰাই এয়া মোৰ ইচ্ছা তাত আপোনাৰ ক্ষতি কি নাৰায়ণ নাৰায়ণ তাতকৈ একো ক্ষতি নহয় কক্ষ দৈৱকী নাপায় কেইটা সন্তান ঘূৰাই দিলেও তাত মোৰ একো ক্ষতি নহয় কিন্তু ক্ষতি হ'ব তোমাৰ কক্ষ কক্ষ ক্ষতি হ'ব তোমাৰ জানুৱাৰী ভালদৰে দৈৱকীৰ অষ্টম সন্তান সেইবোৰ মানৱ দৈৱকীৰ প্ৰথম সন্তান আছিল কি কৰা কক্ষ প্ৰথম সন্তান নাৰায়ণ নাৰায়ণ চালনা কক্ষ সকলো দেৱতাৰ চালনা দেৱকী কি বুজিলা কক্ষ প্ৰহেলিকাটো কৰিব যি কবলৈ আহিছে শীঘ্ৰে প্ৰকাশ কোনা কক্ষ দেৱতাৰ চালনা মতে প্ৰথম হ'ব পাৰে অষ্টম প্ৰথম অষ্টম দ্বিতীয় হ'ব পাৰে অষ্টম দ্বিতীয় অষ্টম আৰু অষ্টম হ'ব পাৰে প্ৰথম কক্ষ আপোনাৰ উদ্দেশ্য প্ৰকাশ কৰক তেন্তে কক্ষ আহ, মোৰ হাতত থকা এই ফুল বাহিৰে ধানৰ দৰে মন্ত্ৰ ইয়াত আপিতাকৈ বান্ধি আছে ইয়াৰ কোনটো প্ৰথম আৰু কোনটো অষ্টম তাৰ পৰা আমি যদি এই পাখিটো প্ৰথম বুলি ধৰি গণনা কৰোঁ প্ৰথম দ্বিতীয় তৃতীয় চতুৰ্থ পঞ্চম ষষ্ঠ সপ্তম আৰু অষ্টম আমি যদি অষ্টম যদি পঞ্চম বুলি গণনা কৰোঁ তেন্তে প্ৰথম দ্বিতীয় তৃতীয় 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 চতুৰ্থ চতুৰ্থ পঞ্চম পঞ্চম অষ্টম ষষ্ঠ সপ্তম সপ্তম আরে অষ্টম পঞ্চমী ষষ্ঠ অষ্টম ষষ্ঠ পঞ্চম চতুৰ্থ এতিয়া তোমাৰ ভাগ্য তুমি নিজে নিজে
তোমাৰতো হিতাকাংক্ষী নহয়। অৱশ্যে তুমি যদি ইচ্ছা কৰা অগৰবতী ৰাখিব পাৰা তেন্তে আহিলে নকওঁ। এতিয়া তুমি নিজৰ ভাগ্য নিজে নিজে কথা নাৰায়ণ নাৰায়ণ। বিদায় মহারাজ, বিদায়। ভগবানে তোমার মঙ্গল করো, ভগবানে তোমার মঙ্গল করো। বিদায় মহারাজ। দেবতার খেলাটা তুমি বুঝবা না। তেওঁলোকৰ গণনামতে প্ৰভু অনুপাতে অস্ত কৰিব। দেৱতাৰ খেলাটা তুমি বুঝবা না। দেৱতাৰ খেলামতে প্ৰভু অনুপাতে অস্ত
সারাপত্র একটু চিন্তার পরিবর্তন কংসর মানবী আগমন উপলক্ষে অতি যোগ্য আদর প্রার্থনা আয়োজন করেছে শত সহস্র মোহনী তথা মথুরার স্নান হয়ে বিনীত দরাজনী যাপন তোমাকে খুব সংবাদ দিবলৈ আহিল অকুল পিতাৰ লগত যদি এনে কুমন্ত্ৰণা চলি থকা তুমি ৰাজকালৰ পৰা হাৰি পেলাবা আজি অষ্টমী তিথি আজি মোৰ প্ৰাণবায়ী জন্মিছে দৈত্যমানী আৰু দেৱালী কিনাৰৰ আজ্ঞানী মনত আছে বিশ্ব ধ্বংসকাৰী কংসময় মোৰ দ্বাৰা দৈত্যমানী বিফল হ'ব লাগিব কি এতিয়াও জীয়াই আছে মুৰাৰ পৰা খাপ পুহি কংসই ৰং চাবলৈ বিচাৰে কেঁচুৱাৰে নিদিওঁ দাদা কেতিয়াও নিদিওঁ
সময় দুরার পথ ধারণের সময় তোমার এই সন্তানটি কি করে পাথর কাছারে এসে হত্যা করলো বহু সৃষ্টির ধ্বংসৰ দিনত চাই আহিছো সেইদৰে চোৱা হীৰা আকাশৰ দেৱতা যুগমায়া নিশ্চিত সংসাৰ কৰিব মোক কিবা সাধ্য তুমি য'তে ত'তে মাছ নিশা কালি নিৰামনে উপজিছে প্ৰাণহত্যা মৃত্যুটোৰ বাৰিষাৰ প্ৰেমৱতী কৰি কিদৰে ৰুদ্ধি কৰি থৈ পানীৰ ভেলাৰে কিদৰে বিন্দে শক্তিশীল কংসৰ অসহ্য অতি অসহ্য মই আৰু জীয়াই থাকিব নোৱাৰো কালকেতু মহাৰাজ দিয়া দিয়া বাহুৰা